তাই সদায় মানুহজনক লক্ষ্য কৰিছিল, কিন্তু মানুহজনৰ মুখখন আজি পৰ্যন্ত তাই দেখাৰ সৌভাগ্য হোৱা নাই। গাত কম্বল এখন মেৰিয়াই বহি থাকে মানুহজন, দীঘল যতহীন চুলি, যেন মূৰত শিৱৰ জট বান্ধিছে। মানুহজন কোন জানিবলৈ তাইৰ আগ্ৰহ বাঢ়িল। কিয় মানুহজনে সিহঁতৰ পদূলিমুখৰ ফুটপাথত পৰি থাকে? হয়তো মানুহবোৰে মানুহজনক লক্ষ্য নকৰে, কাৰণ আমাৰ চহৰত এনেকুৱা বহুত মানুহ আছে ফুটপাথত পৰি থকা। আকাশ অফিচত যোৱাৰ পাছতেই তাই পদূলিলৈ আহি মানুহজনক আগৰ ঠাইতেই দেখিলে। তাই মানুহজনৰ ওচৰলৈ আগুৱাই আহিল। হেৰি, আপুনি ইয়াত এনেকৈ পৰি থাকে যে কিয়? মানুহজনে তাইৰ কথাত গুৰুত্ব প্ৰদান নকৰিলে। সি তলমূৰকৈ বহি থাকিল। এইবাৰ তাই গাত ধৰি জোকাৰি দিলে। মানুহজনে মূৰটো ওপৰ কৰাৰ লগে লগে ধুমুহা গাজনিৰ পাৰ হৈ যোৱা যেন তাইৰ অনুভৱ হ'ল। হেল্ল', আকাশ। নন্দিনী, তুমি ক'ত? মই সান্তনা নাৰ্ছিং হোমত। তুমি ইয়ালৈ আহা। কিন্তু কিয়? আহা। কিছু সময় পাছত আকাশ আহি মেডিকেল ওলাল। নন্দিনীয়ে গেটৰ পৰা আকাশক আগবঢ়াই আনিলে আৰু তাই আকাশক সকলো কথাই ক'লে। আকাশ, এয়া ৰাজ। মেডিকেলৰ বিচনাত শুই আছিল ৰাজ। হা? ৰাজে যেন কিছু ভয় খালে। মোক কিন্তু একো নকৰিব। মই আপোনালোকৰ সংসাৰ ভাঙিবলৈ অহা নাছিলোঁ। আপুনি এনেকুৱা কিয় কৰিছে? নন্দিনীয়ে মোক সকলো ক'লে। তাইক মই বিশ্বাস কৰোঁ। আপুনি নন্দিনীৰ প্ৰেমিক আছিলে। মই তাইৰ স্বামী। আপুনি এতিয়া মোৰ বন্ধু। আমি মানুহ হৈ কেতিয়াও অমানুহ হ'ব নোৱাৰোঁ। আপোনাক আমি সুস্থ কৰিম। আকাশৰ কথাত ৰাজৰ মনটো বহুত ভাল লাগিল। ধন্যবাদ ভগৱান, নন্দিনীক এজন ভাল স্বামী দিয়াৰ বাবে। আকাশ আৰু নন্দিনীৰ অশেষ কষ্ট আৰু ডাক্তৰৰ আপ্ৰাণ চেষ্টাত ৰাজ এদিন সুস্থ হ'ল। ৰাজক সম্পূৰ্ণ সলনি কৰি পেলালে নন্দিনীয়ে। ৰাজ আৰু আকাশৰ ভাল বন্ধুত্ব হ'ল। ৰাতি বিচনাত শুই আছে নন্দিনী আৰু আকাশ। নন্দিনীয়ে আকাশৰ বুকুত মূৰ থৈ ক'লে, আকাশ, যদি আমাৰ পাহি আৰু ৰাজৰ বিয়াখন পাতি দিওঁ কেনে হ'ব? পাহি মানে আকাশৰ ভণ্টি। তুমি ঠিকেই কৈছা নন্দিনী। ৰাজ এজন ভাল ল'ৰা। তাৰ সংস্থাপনৰ দায়িত্ব মই ল'ম। মই জানো আমাৰ ভণ্টি তাৰ লগত বহুত সুখী হ'ব। আকাশ আৰু নন্দিনীয়ে ৰাজৰ বিয়াৰ আয়োজন কৰিলে পাহিৰ লগত। ৰাজ, আকাশৰ মাতত ৰাজে ঘূৰি চালে। চোৱা ৰাজ, নন্দিনী এজনী মোৰ ভাগ্যৱতী পত্নী। ৰাজ, নন্দিনীৰ প্ৰেম পৃথিৱীত সদায় জিলিকি থাকিব। প্ৰেম হ'লে এনেকুৱা হ'ব লাগে নিস্বাৰ্থ। সঁচা প্ৰেমে কেতিয়াও একো নিবিচাৰে। কিন্তু এতিয়াৰ পৰা আপোনাৰ পত্নী মোৰ ভণ্টি। এজনী বায়েৰ সন্তানৰ লগত পাহি জানো সুখী হ'ব? ভুল কৈছে। আমি কৰ্ম বিচাৰ নকৰোঁ। মানুহৰ মানসিকতা, মানুহৰ ব্যক্তিত্বহে বিচাৰ কৰোঁ। আপুনি সঁচাই মহান। মই মহান নে কি নাজানো, কিন্তু ৰাজ নন্দিনীৰ পবিত্ৰ প্ৰেমী বহুত কথাই শিকালে। প্ৰেম হ'লে এনে হ'ব লাগে। প্ৰেম অপবিত্ৰ নহয়। অপবিত্ৰ কৰোঁ আমি, আৰু প্ৰেম খন্তেকীয়া নহয়। প্ৰেম হৃদয়ত সদায় জীয়াই থাকিব লাগে। যেনেকৈ আজি মোৰ পত্নী নন্দিনী পবিত্ৰ প্ৰেমৰ বাবে আপোনাৰ কাৰণে এইখিনি ত্যাগ স্বীকাৰ কৰিলে। শৰীৰ সম্বন্ধ বিচৰা প্ৰেম সঁচা নহয়। সঁচা আপোনালোকৰ দৰে ৰাজ নন্দিনীৰ প্ৰেম। নন্দিনীয়ে আকাশৰ হাতখনত খামুচি ধৰিছিল আৰু কৈছিল, স্বামী হ'লে তোমাৰ দৰে হ'ব লাগে। সকলো কথা সুস্থ মগজুৰে জুখি চোৱা। তুমি মহান আকাশ। ৰাজ নন্দিনীৰ প্ৰেম জীয়াই থাকিব। কিন্তু আকাশ আৰু নন্দিনীৰ পতি পত্নীৰ সম্পৰ্ক সদায় মধুৰ হৈ জিলিকি থাকিব।